চকৰি অলপ পিছত উঠি আছো গাইজ। আমাৰ লগত আছে পুষ্পা। আমি এতিয়া পূজাত লগ পাইছো, এতিয়া আমি একেলগে চাম আৰু এতিয়া বহুত ভাল লাগিল। দাদা কেইদিন চালি ইয়াত পূজাত? দাদা কি খবৰ? ভাল না? হেল্ল' গাইছ, এতিয়া বৰ্তমান এয়া আমাৰ এনেকুৱা অৱস্থা। ৰাসলৈ নহয়, কি অৱস্থা হৈছে, ৰাস্তাইদি গৈ আছো এতিয়া, গাড়ী চাড়ী নাই, এইটোৱে প্ৰব্লেম আমাৰ। সময়ৰ মূৰত গাড়ী নাপাওঁ, কি কবি, উপায় নাই। কিন্তু পূজাটো চাবই লাগিব, পূজা নাচালি নহ'ব, সেইকাৰণে গৈ আছো, উপায় নাই। টেনশ্যন নাই, মাত্ৰ 2 কিলোমিটাৰ গাইছ, সেইকাৰণে 2 কিলোমিটাৰ মাত্ৰ আছে, সেইকাৰণে খোজকাঢ়িয়ে গৈ আছো আৰু। এতিয়া গাড়ী চাড়ীও প্ৰব্লেম, গাড়ীবিলাক ৰখি থাকিলেও বহুত টাইম লাগে, সেইকাৰণে। মোৰ লগত আছে উল্লা বড়ো, ইলাইচ কৰিছে, হাতখন দি দিছে সেইকাৰণে। আৰু ইফালে আছে গৰিলা বড়ো, আৰু ইফালে নিমু বড়ো। আমি 3-4জন মিলি গৈ আছো এতিয়া। চব ফাইনেলি পাই গেলো ৰাস মণ্ডপ। মানুহৰ ভিৰ চব গাইছ, গেটটো ভাল লাগিছে এইবাৰ, ভিৰ চব মানুহৰ। আজি মানুহ বহুত বিলাক, এতিয়া ফাৰ্ষ্টতে মন এইটো কি গণেশ মা, এই কৃষ্ণ প্ৰভু। আপোনালোকে আমাৰ সৌৰজগত এইটো, এইটো সূৰ্য। এইটো চাওক কিমান কি সময় লাগে, এইবোৰ লেখা আছে। আমাৰ তো এতিয়া এটাৰ পিছত আন এটা ভগৱানৰ অৱতাৰ চাই গৈ আছো এতিয়া। ইমান ধুনীয়া ভগৱানৰ অৱতাৰবোৰ, বহুত ধুনীয়া লাগিছে। এইবোৰ চাওক, এইবোৰ মানুহ চাওক, সকলো মানুহে এটাৰ পিছত আন এটা চাই গৈ আছে। এইটো হ'ল আমাৰ গমে পায়। এনেকৈ সকলো ভগৱানৰ অৱতাৰ চোৱা হৈ গ'ল। এতিয়া দোকান চাব লাগে আৰু। দাদা কি খবৰ? ভাল না? বেপাৰ কেনেকুৱা চলিছে? 100 এইটো একদাম নেকি? একদাম 100 বিলাক 100। ধুনীয়া পুতলা আছে, চব 100। কম নাই নেকি? কম নহ'ব? কম নাই 100। এতিয়া আমাৰ লগত আছে পুষ্পা। আমি এতিয়া পূজাত লগ পাইছো, এতিয়া আমি একেলগে চাম আৰু এতিয়া বহুত ভাল লাগিল। দাদা কেইদিন চালি ইয়াত পূজাত? আজিয়ে প্ৰথম আহিছে। চেম ভাই, মই প্ৰথম। তই আজি মজা বিচাৰি চালি নহয়, দেখাই পোৱা নাই। কি চাবা নহ'লে একেলগে হাৰামি লাগে। আৰু এইটো চাওক, এইটো সৰু পোৱালীবিলাকে খেলি আছে ইয়াত। আমি সৰু সেইকাৰণে বেয়া লাগে। আৰু এইফালে চাৰ্কাছ চলি আছে। এইবিলাক চা, দোকান ভ্লগমেন দেখা না এইটো। গীতিকা নমস্কাৰ। লগ পালো, ভাল ব্লগ বনাই আছে ন। এইটো এয়া মোৰ ফ্ৰেণ্ড গীতিকা, পূজা চাব আহিছে। কি কিনিলি পিছে? মজা নাইচ। কি মজা, স্কুটি পালে দে আর। আচ্ছা, রেডি করে থলে ভাল। এইটো চাওক, কাপোৰ। এইটো পুৰা 150 পেণ্টবিলাক 150 বাবু 150 কিনিবা নেকি? চাওক এইটো পুৰা মজা লোকেশ্যন, এইটোত চবে ফটো উঠে, সেইকাৰণে আমিও আহিছোঁ ফটো উঠিব। আজি ইমান মানুহ হৈছে কাৰণ আজি উপস্থিত আছে সকলোৰে জনপ্ৰিয় নাগাৰা নাম পাৰ্টি আমাৰ কৰিশ্মা নাথ, সেয়েহে ইমানবোৰ মানুহ আহিছে। চাওক আপোনালোকে।
আৰু চাওক ইফালে আইতাজনীও কৰিশ্মা নাথৰ লগত একেলগে নাচিছে বহুত ধুনীয়া লাগিল চাই সেইকাৰণে একেলগে চাওক বা বহুত ধুনীয়া কৰি নাচিছে একদম একেলগে এইটো বয়সতো যে ইমান ধুনীয়াকৈ নাচিব পাৰিছে সেইকাৰণে বহুত ভাল লাগিল আইতাজনীৰ আৰু কৰিশ্মা নাথৰ নাগাৰা নাম চাই বহুত ভাল লাগিল নাচা চাই এতিয়া ৰাগ বুলি ক'লেতো চকৰি মেইন আৰু চকৰিত উঠিব লাগে ফাইনেলি আমি চকৰিত উঠিব আহিছোঁ মোৰ লগত আছে এয়া তোমাৰ নামটো পাতি অসীম কেনেকুৱা লাগিব আজি নাজানো আৰু চাওঁ আৰু উঠি কাটিব আহিছোঁ আৰু টিকেট কিমান কৰে 50 কৰি দে 3খন দিয়ক আমি দিয়া 3খন কাটিব আহিছোঁ এতিয়া গৈ পইচা লবাই পাৰিছোঁ পুৰা জচত মানে এক্সাইটেড হৈ আছোঁ না পুৰা একদম চাওক চকৰিত উঠা লেঞ্জে ইমানবোৰ লেঞ্জে বাপৰে ইমান এক্সাইটেড আমি লাষ্টৰ লাইনত তো আমি দাদাক টিকেট কেইখন দি দিলোঁ এতিয়া আৰু উঠিব লাগে আৰু ধুনীয়া লাগিছে দে পুৰা ওপৰৰ পৰা ধৰিলে যেন পাই চাওক মানুহ চাওক মানুহ ভিউ চাওক আৰু ইফালে চাওক কৰিশ্মা বাইদেউ নাম গাই আছে আৰু আমি ইফালে আছো আমি ওপৰত ঐ চাওক ইফালে কেনেকুৱা ফিলিং তোমাৰ অসীম কেনেকুৱা ভাল লাগিল না কেনেকুৱা পুৰা ওপৰত ধৰিলে যেন পাই না এবাৰ উঠিছিলোঁ আৰু আজি প্ৰথম উঠিলোঁ আৰু তো চকৰিত উঠা হৈ গ'ল এতিয়া আৰু কিবা খাব লাগে আৰু এতিয়া ম'ম' খাব আহিছোঁ পুৰা আছে একদম খা পুৰা ম'ম' খা এতিয়া মোকটো দিব আৰু এতিয়া গাহৰি 1 প্লেট মোৰো গৰম পুৰা যেতিয়া আমিও টেষ্ট কৰিব ওলাইছোঁ দে দাদা এটা দিবচোন এইটো কিবা স্মকিং বিস্কুট আমিও খাই চাওঁ আৰু কেনেকুৱা লাগে কিন্তু প্ৰাইচটোৱে বহুত গ'লা 2খনমান বিস্কুট ভাঙি দিব সেইটোতে 50 টকা আৰু দে আৰু খাওঁ আৰু তেনেকৈ আমাক বেয়াকৈ ঠগালে গাইজ মুখেদি থোৱা ওলাই বুলি কৈ একো থোৱাই নোলাল আমাৰ A few moments later. ফাইনেলি খতম হৈ গয়া মানুহবোৰ কোনো নাই সেইকাৰণে আমিও যাব ওলাইছোঁ আৰু বাই এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰ এতিয়া বাজিছে 1 বাজিছে বহুত দেৰি হ'ল এতিয়া ৰাসত উঠা কেইখনমান ফটো চাওক আপোনালোকে মোৰ কেনেকুৱা হৈছে